নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰবাৰ আদৰণি জনাইছোঁ। আপোনালোকে গম পাইছে ঐতিহাসিক চৰাইদেউৰ সাপেখাতিত যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিশু যুৱ আই মাতৃ সমাৰোহভাগ অনুষ্ঠিত হৈছে। এই আজি প্ৰথম দিন, তাকে যাওঁ বুলি ঘৰৰ পৰা ওলাইছোঁ আৰু আৰম্ভ কৰিছোঁ। এই আইগৰাকী আহি বহিছেহি। কৃষ্ণ দেই, গৈ থাকোঁ আৰু যিমানখিনি পাৰোঁ অনুষ্ঠানভাগী আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া গৈ থাকোঁ বলক। এতিয়া বন্ধু বান্ধৱীসকল আহি আছোঁ, এইফালে আইগৰাকী বহি আছে। কিন্তু আইগৰাকীৰ লগতে দুটামান পাতি যাওঁ। ৰাস্তাতনো কিমান মনে মনে গৈ থাকিম। মানে শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ এই সমাৰোহভাগীৰ আগত যথেষ্ট বিতৰ্ক হ'ল। এই বিতৰ্ক বাৰু এতিয়া মাৰ পৰিল। তাকে আমাৰ আইগৰাকী সাধাৰণ ভাষাত ক'বলৈ গ'লে অনাসংহৰী শংকৰদেৱ সংঘৰ নাছিলে। আমাৰ অনাসংহৰী বুলি ক'লে সাধাৰণ অৰ্থত বুজা যায় যিটো, তেনেকুৱা আছিলে। আমাৰ শংকৰদেৱ সংঘলৈ এতিয়া যিহেতু আইগৰাকী বিয়া হ'ল, শংকৰদেৱ সংঘৰ বিষয়েনো মনত কেনেকুৱা ধাৰণা আইগৰাকীয়ে কওকচোন বাৰু দুটামান। কি ক'ম, কথাবোৰ হেৰি আকৌ কি বুলি কয়, প্ৰথমতে ক'বলৈ গ'লে সংঘৰীলে যেতিয়া ধৰক ইয়াত সংঘৰী বুলি গম পালোঁ, নীতি নিয়মবিলাক প্ৰথমে একেবাৰে ভালেই নালাগিছিলে। কাৰণ কেলৈ কৈছোঁ, সংঘৰীবিলাকৰ নিয়ম নীতিবিলাক মানে পূজা পাঠ এইবিলাক নচলে, একেবাৰে ভাগৱত পাঠ চলে বাৰু। তাৰপাছত একেবাৰে ভালেই লাগিছে বাৰু। প্ৰথমতে ধৰিব পৰা নাছিলোঁ যে ভাল লগা নাছিলে। তাৰপাছত যেতিয়া গম পালোঁ আৰু নিয়ম, তেতিয়া গম পাইছোঁ, ভাল লাগিছে আৰু সেয়াই আৰু ভিতৰলৈ সোমালেহে আচলতে গম পোৱা যায়। ওপৰত এতিয়া মই কৈছোঁ যদিও আপোনালোকে নুবুজিব হয়তো। সেয়াই আৰু মোৰ বিশেষকৈ কি কওঁ, আৰু বহুত কথা থাকে ক'বলৈও, বেছিকৈ মানে আৰু অভ্যাসটো ইমান নাই যে, সেইকাৰণে ইমানখিনি ক'লোঁ। আমাৰ স্থলী পাইছোঁহি আৰু বন্ধু বান্ধৱীসকল, এয়া লাহে লাহে ওচৰ চাপি আহিছোঁ আৰু আমাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কিন্তু কেন্দ্ৰীয় সভাপতিৰ বিভিন্ন পৰ্যায়ৰ সেৱকেইটাৰ পঞ্জীয়ন প্ৰক্ৰিয়া আমাৰ এই মূল অনুষ্ঠানস্থলীত থকা কেন্দ্ৰীয় সভাপতিৰ কাৰ্যালয় সেৱা লগতে আজিৰ এই অনুষ্ঠানত গ্ৰন্থ উন্মোচন হ'বলগীয়া গ্ৰন্থসমূহৰ সন্মানীয় সম্পাদক বৃন্দ, সন্মানীয় সম্পাদক মণ্ডলীৰ সহায়ত আমি আমাৰ গ্ৰন্থবিলাক আমি পঢ়িবলৈ পোৱাৰ ব্যৱস্থা দিছে। কিন্তু এতিয়া ইমান তথ্য প্ৰযুক্তি আগবাঢ়িছে যদি কোনেও আমি নিশ্চিত কৰি ক'ব নোৱাৰোঁ যে ডিজিটেল মাধ্যমটো যে স্থায়ী হ'ব। কাৰণ আমি যোৱা 21 চনত সেইখিনি উত্তৰণ কৰিব লাগিব। গতিকে সাহিত্য বিভিন্ন ধৰণৰ আছে। গতিকে আমি যিহেতু এতিয়া ধৰ্মীয় অনুষ্ঠান হিচাপে আমাৰ আধ্যাত্মিক যিটো কাৰণে ধৰ্মীয় গ্ৰন্থবিলাকৰ ওপৰতে আমি নিঃসন্দেহে গুৰুত্ব দিম। গতিকে ইমানতে আপোনালোকৰ ওচৰত আগবঢ়ালোঁ আৰু প্ৰদৰ্শনীও যথেষ্ট হৈছে। আমাৰ জাতীয় সকলোৱে সকলোৱে হৈ দিব। আমি অকণমান কেমেৰা খুৱাই থৈছোঁ। আমাৰ দিগন্ত বাপজনক লগ পালোঁ। মাতৃ সমস্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলাৰ সংস্কৃতি শাখাৰ উদ্যোগত 29গৰাকী আয়ে আজি এভাগি বৰগীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছে। বৰগীত ভাগৰ ৰাগ সোহাই, তাল পৰিতাল, দোমানী, উনজ্যোতি সমস্ত লোকে সেৱা জনাই আমি বৰগীত পৰিৱেশনৰ বাবে আগবাঢ়িছোঁ। কৃষ্ণ
প্ৰতিযোগিতাৰ উন্মোচনী সভাভাগী আগ ধৰিবৰ সঞ্চালকৰ আসন গ্ৰহণ কৰিবৰ বাবে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য উপপদাধিকাৰ শ্ৰীযুত বসুন্ধৰ ডেকা বাপক আসন গ্ৰহণ কৰিবৰ বাবে সেৱা জনাইছোঁ। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 29 সংখ্যক কেন্দ্ৰীয় শিশু যুৱ আইমাতৃ সমাৰোহৰ সুকুমাৰ বৰুৱা আৰু হিমৰ প্ৰসাদ বৰুৱাৰ সমন্বয় ক্ষেত্ৰত সমবেত সকলোলৈকে আমি সেৱা নিবেদন কৰি আজি প্ৰতিযোগিতাৰ গ্ৰন্থ উন্মোচনী সভাৰ মঞ্চত উপবিষ্ট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা আমন্ত্ৰিত বিশিষ্ট অতিথিসকললৈ আমি আদৰণি সেৱা জনাই আদৰণি অনুষ্ঠানলৈ আগবাঢ়িছোঁ। জয় জয়তে আমি আগৰ পৰা এখনি ফুলাম গামোচাৰ সেৱা নিবেদন কৰিছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰকাশিত আলোচনী মহীয়সী উন্মোচনৰ উন্মোচক সোণাৰাম ভাগৱতী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি সোণাৰাম ভাগৱতী বাপজনাক আমি আদৰণি সমিতিৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। এই সমাৰোহসমূহত বিশেষকৈ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰত যিসকল আই বাপৰ শিশুৰ পৰা আৰম্ভ কৰি যুৱ আৰু আই মাতৃসকলৰ যি পাৰদৰ্শিতা থাকে, যি তেখেতসকলৰ মাজত যি প্ৰতিভা থাকে, সেই সমগ্ৰ প্ৰতিভা আৰু পাৰদৰ্শিতাক বাস্তৱায়িত কৰাৰ বা প্ৰকাশ কৰাৰ এখনি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বৌদ্ধিক ক্ষেত্ৰ আৰু পটভূমি লাভ কৰে এই সমাৰোহসমূহৰ মাজেদি। এই সমাৰোহসমূহে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুঠ 54খন জিলা শাখাক একেলগে সামৰি লয় আৰু একেলগে সামৰি লৈ প্ৰতিযোগিতাৰ বাবে এনে এখন মঞ্চ আগবঢ়াই দিয়ে য'ত আমাৰ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰি নিজকে প্ৰমাণ কৰাৰ এক বৌদ্ধিক প্ৰতিযোগিতাত অৱতীৰ্ণ হয় আৰু তাৰ লগে লগে সেই প্ৰতিযোগীসকল বাহিৰলৈ ওলাই গৈ নিজকে এখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিবৰ বাবে সুযোগ লাভ কৰে। আজি আপোনালোকে দেখা পাইছে বাবে সমস্ত এই সাহিত্য প্ৰতিযোগিতাসমূহকে যদি আমি ধৰি লওঁ, সাহিত্য প্ৰতিযোগিতাসমূহৰ মাজত শিশুসকলৰ বাবে সুকীয়াকৈ, আইসকলৰ বাবে সুকীয়াকৈ, যুৱসকলৰ বাবে সুকীয়াকৈ, সংস্কৃতি শাখাত ঠিক তেনেদৰে শিশু যুৱ আই মাতৃসকলৰ বাবে সুকীয়াকৈ আমি একোখন ক্ষেত্ৰ প্ৰদান কৰা হৈছে। বিভিন্ন ধৰণৰ প্ৰতিভাৰে উজ্জ্বলিত আমাৰ যি শিশু প্ৰতিভা, যুৱ প্ৰতিভা আৰু আই আপনার তেওঁলোক হবে অতি কষ্ট তেওঁলোকে অন্ন গ্ৰহণ কৰিছে, তেখেতলোকে অন্ন গ্ৰহণ কৰিল আৰু তাৰপিছতে আপোনালোকে পুনৰ পুষ্পমান লাগিব। এই কথাখিনিৰে নিশ্চয় সেৱা ধৰিছোঁ। যিহেতু আমি এটা পুলিচ কণ্ট্ৰল তাত স্থাপন কৰিব বিচাৰিছোঁ, গতিকে পুলিচ প্ৰশাসনৰ সহায় হোৱাকৈ সেই ঠাইটুকুৰা খালী কৰিবৰ বাবে সেৱা ধৰণে প্ৰৱেশ কৰাত আপোনালোকে বাধা দিব। সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।